হাই ফ্ৰেণ্ডছ, আজি মই গোলাঘাট যাব ওলাইছোঁ। দেউতাৰ কাম এটা আছে আৰু মই বাৰু এনেই ওলাইছোঁ। মই ভাবিলোঁ ব্লগ এটা বনাওঁ আৰু আপোনালোকক আজি কি দেখাওঁ আপোনালোকে তেনেহ'লে ভিডিঅ'টি চাই যাব। আৰু এয়া মোৰ দেউতা হয় আৰু আমি যাব ওলাইছোঁ। কিবা কথা এটাৰ কাৰণে হাঁহি উঠিছিলে আৰু তেনেহ'লে আমি গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজি বতৰটো ইমান ভাল নহয়, এনেকুৱা ডাৱৰীয়া নিচিনা কৰি আছে আৰু গৰমটো বাৰু কম আজি, হ'লেও বৰষুণ যাক দিলে ভাল লাগিলে হয়। এনেকুৱা গোমা কৰি থাকিলে কিবা মনবোৰ ভাল নালাগে। আৰু গোলাঘাটলৈ বহুত দিনৰ পাছত আহিছোঁ আৰু আহি থাকোঁতে ৰাস্তাত লাভলীনা বৰগোহাঁইৰ পোষ্টাৰখন দেখা পালোঁ। আৰু আমাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টত হয় যদিও আমাৰ ধনচিৰি মহকুমাত পৰে আৰু বহুত দিনৰ পাছত আহিছোঁ। আজি মনটো বহুত ভাল লাগিছে আৰু ৰাস্তাবোৰ বহুত ভাল হৈছে আগতকৈ। যিহেতু মই 3 মাহৰ আগতে গোলাঘাট আহিছিলোঁ, তেতিয়া ইমান এটা ভাল নাছিলে আৰু আজি আহিছোঁ বহুত ভাল দেখিছোঁ আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টি প্লিজ শেষলৈকে চাব। আৰু আজিৰ বতৰটো দেখিছেনে, ডাৱৰখিনি চাওকচোন, পুৰা এজাক বৰষুণ দিব নিচিনা হৈ আছে। অলপ গৰমো হৈ আছে কিন্তু বতাহো মাৰি আছে। ভাল লাগিছে আজি বতৰটো। বহুত দিনৰ পাছত এনেকৈ ভালকৈ ওলাই আহিব পাৰিছোঁ। বহুত ভাল লাগিছে আৰু আপোনালোকক কেনেকৈ বুজাম, কাৰণ ইমান দিনে লকডাউন হৈ আছিলে, ক'তো যাব পৰা নাছিলোঁ ভালকৈ। আৰু আজি ইমান দিনৰ পাছত এনেকৈ ওলাই আহিব পাৰিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। আৰু ৰাস্তাৰ কাষে দেখিছেনে বাগানসমূহ, ইমান ধুনীয়া লাগিছে। আৰু আজি আমি আহোঁতে বিলগাঁও ৰাস্তা হৈ আহিছোঁ আৰু গৰম পানী হৈও আহিব পাৰে। যিসকলে গোলাঘাটৰ হয় তেওঁলোকে ৰাস্তাটো চিনি পাইছে চাগৈ। এতিয়া আমি জামুগুৰি দলং পাইছোঁহি আৰু এই ঠাইডোখৰ সকলোৰে প্ৰিয় হয়, যিহেতু এই ঠাইডোখৰ উইণ্টাৰ ছিজনত বেছি ভাল লাগে আৰু এই কাষতে পূৰা সৰিয়হ খেতি কৰা হয় উইণ্টাৰ ছিজনত। আৰু সকলোৱে এই ঠাইডোখৰত একপি ফটো নোতোলাকৈ কেতিয়াও পাৰ নহয়। যদি মই উইণ্টাৰ ছিজনত আহোঁ এইফালেদি আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি জামুগুৰি ৰে'ল গেট পাইছোঁহি আৰু অৱধ আছাম ট্ৰেইনখন পূৰা ৰখি আছে। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে। আৰু এই ঠাইখন বহুত ধুনীয়া লাগে, যিহেতু ৰাস্তাৰ কাষে ইমান ধুনীয়াকৈ চাহ গছবিলাক আছে আৰু বহুত ভাল লাগে। আৰু ৰাস্তাৰ কাষত এনেকৈ বাগান দেখিলে গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ। আৰু এতিয়া গোলাঘাট টাউন পাইছোঁহি আৰু তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেৰে ও চোৱা কিনো ৰঙে হিয়া ভৰে। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে, দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে, হৃদয়তে কি যে বুকুহৰে বুকুহৰা বহু মৰমেৰে। মই আছো তোমাৰে দুচকুৰে পাহিতে, চাৰুৱা দুচকু জপা
তুলিয়া বতাহে উৰি আহি ক'লে যেন পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে আদৰ ঝুৰিটিয়ে বেগেৰে হিৰে হিৰে জপিয়া আৰু এতিয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ আৰু আমি যাওঁতে এতিয়া গৰম পানী হৈ যাম ভাবিছোঁ আৰু টাউনত থাকোঁতে আপোনালোকক ইমান ভিডিঅ' কৰি দেখুওৱা নহ'ল যিহেতু দেউতাৰ অফিচত কাম আছিলে আৰু মই সৰু সুৰা বজাৰ কেইটামানো কৰি ল'লোঁ আৰু ইমানকৈ আপোনালোকক নেদেখুৱালোঁ আৰু তাৰ কাৰণে বেয়া নাপাব আৰু এইখন আমি ধনশিৰি দলং পাৰ হৈছোঁ আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আকৌ যদি গোলাঘাটলৈ আহোঁ এদিন আপোনালোকক ভালকৈ গোলাঘাটখন দেখাম বাৰু আজি ইমানকৈ দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব ফুলিব দিয়া তুমি মোৰে সময়া নাচিব দিয়া দুচকু এতিয়া আমি ৰঙাজান পাৰ হৈছোঁ বিচাৰিছো কাষৰতে সদায় তোমাক হোলা শিকিব পুৰা পোন নকওঁ মই আনক গেটখন চাওকচোন বাঁহেৰে ইমান ধুনীয়াকৈ বনাইছে আৰু মোৰ মাস্ক পিন্ধা ষ্টাইলটো চাওক মাস্ক নাকত লগাব লাগে আৰু মই কেনেকৈ লগাইছোঁ চাওক মই মানে নাকত ভালকৈ লগালে উশাহ নাপাওঁ নিচিনা লাগে সেইকাৰণে মই এনেকৈ মাস্কখন লগাই আহিছোঁ আৰু এই ৰাস্তাটো এতিয়া বহুত ধুনীয়া হৈ গ'ল আগতে বহুত বেয়া আছিলে এই ৰাস্তাটো পূৰা ভাঙি গৈছিলে আৰু এতিয়া ইমান ধুনীয়াকৈ বনাই দিছে আৰু এতিয়া মানুহবিলাকৰ অহা যোৱা কৰিবৰ কাৰণে বহুত সুবিধা হৈ গৈছে ৰাস্তা বেয়া থাকিলে এইফালে আহিবলৈ মন নগৈছিলে আগতে এতিয়া কিন্তু বহুত ভাল হৈ গ'ল আৰু এই ঠাইখিনি চাওকচোন ইমান ধুনীয়া বাগান ইমান ভাল লাগে এনেকৈ বাগানবোৰ দেখিলে এনেকৈ যদি ৰাস্তাৰ কাষত বাগান দেখা পাওঁ নহয় মোৰ মনটো বহুত ভাল লাগে আৰু যেন অকণমান সময় ৰৈ বাগানৰ মাজত দুকপিমান ফটো তুলি লওঁ এনেকুৱা নিচিনা লাগে কিন্তু ৰখি থাকিলে দেৰি হ'ব আৰু আমাৰতো 2টা বজালৈকে খোলা দিছে আৰু কাৰ্বি আংলঙত চাগে 6টালৈকে খোলা আছে আমি কাৰ্বি আংলং হৈ আহিছোঁ এতিয়া আমি নামবৰ সোমালোঁ আৰু অলপ দূৰ পাৰ হ'লে আমি গৰম পানী পাম আৰু গৰম পানীত যদি ৰখোঁ তেনেহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগতে এই ৰাস্তাটো বহুত বেয়া আছিলে এতিয়া ইমান ধুনীয়াকৈ ভাল কৰি দিছে বহুত বছৰ এই ৰাস্তাটো বেয়াই হৈ থাকিলে এই ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমি বহুত বছৰ এইফালেদি অহা যোৱা কৰা নাছিলোঁ গোলাঘাটলৈ আৰু এতিয়া ভাল কৰি দিয়াৰ পৰা আহিবলৈ লৈছোঁ আৰু এইফালেদি হ'লেও এইফালেদি অকণমান দূৰ হয় গোলাঘাট কিন্তু আমি যদি জামুগুৰি হৈ যাওঁ তেতিয়া অলপমান সোনকালে গোলাঘাট গৈ পাওঁগৈ সেইকাৰণে সেইফালেদি বেছি যোৱা হয় এইফালেদি অলপমান কমকৈ অহা হয় আৰু সেইকাৰণে আজি ভাবিলোঁ যে এইফালেদিয়ে যাওঁ সেইকাৰণে আপোনালোকক দেখাইছোঁ আমি গৰম পানী পালোহি আৰু ভাবিছোঁ গৰম পানী চাই যাওঁ কিন্তু আমাৰ আজি কপালখন একদম বেয়া আছিলে আমি চাবলৈ নাপালোঁ লকডাউনৰ কাৰণে চাগে বন্ধ কৰি ৰাখিছে দেখিছেনে ইমান ধুনীয়া ঠাই কিন্তু আজি আমাৰ কপাল বেয়া ভালকৈ একো চাবলৈ নাপালোঁ যদি মই বেলেগ এদিনা আহোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেখিছেনে তলা মাৰি ৰাখিছে আৰু এই দলংখনেদি আগতে মেইন ৰাস্তাটো আছিলে ইমান ধুনীয়া ঠাই কিন্তু আজি আমাৰ কপাল বেয়া আছিলে কাৰণে চাবলৈ নাপালোঁ ভাবিছিলোঁ আপোনালোককো দেখাম কিন্তু দেখুওৱা নহ'ল আৰু যদি এফালে আকৌ আহোঁ আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি ঘৰলৈ যামগৈ আৰু দেউতাহঁতে এইখিনিতে চাহ খাই লৈছে মই এনেই ইফাল সিফাল কৰি আছোঁ
দেখিছেনে চিপ চিপকৈ বৰষুণ পৰি আছে আৰু আমি এতিয়া চিলনীজান পাইছোঁহি আৰু ঘৰ পামগৈ আৰু বেছি সময় নালাগে। আৰু আপোনালোকে যদি আজিৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আগলি বতাহে খৰালে চুপহি কাজলি জপাদু চকুৰ পতাত আৰু এইখিনিতো এখন লাভলীনা বৰগোহাঁইৰ ডাঙৰ পোষ্টাৰ দেখা পালোঁ। ভাল লাগে এনেকৈ দেখা পালে। চুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰণ ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত ভূতলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালি আৰু আমি বৰপথাৰ টাউন পালোহি আৰু দেউতাই অলপমান পাচলি বজাৰ কৰি লৈছে। আৰু আপোনালোকক আজিৰ এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।